প্ৰেছ ক্লাবৰ সন্মানীয় সাংবাদিক বন্ধুসকল, পোনপ্ৰথমে দেশৰ বা বিশ্বৰ কৰোণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত যি ধৰণৰ পৰিস্থিতিৰ পৰিৱেশ হৈছে, এই সন্দৰ্ভত আপোনালোক সকলোৱে অৱগত হৈছে। আৰু এই ক্ষেত্ৰত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰূপে সাংবাদিক বন্ধুসকলে যি ধৰণে নিজৰ জীৱনকো তুচ্ছ কৰি সমাজৰ এই সময়ত যিসকল আক্ৰান্ত লোক হওক বা সাধাৰণ জনতা হওক, সেইসকলৰ খবৰ মুহূৰ্তে মুহূৰ্তে আপোনালোকে সংশ্লিষ্ট কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হোৱাকৈ গঠনমূলক দৃষ্টিভংগীৰে যিদৰে বাতৰি পৰিৱেশন কৰি আছে, তাৰ বাবে আপোনালোক আটাইলৈ মই পোনপ্ৰথমে আন্তৰিক কৃতজ্ঞতা, ধন্যবাদ আৰু শলাগ জনাইছোঁ। ইতিমধ্যে আপোনালোকে সকলোৱে অৱগত হৈছে যে দেশত কিছুদিনৰ পৰা সংখ্যা বাঢ়িছে, কিন্তু ৰাজ্যখনতো মাজত 4জন বঙাইগাঁৱত ধৰা পৰাৰ পিছত সামগ্ৰিকভাৱে ৰাজ্যখনৰ যি পৰিস্থিতি, ৰাজ্যখনৰ মোটামুটি প্ৰায় এতিয়া 9জন মাত্ৰ সক্ৰিয় ৰোগী এতিয়া মেডিকেল ট্ৰিটমেণ্ট চলি আছে। বাকী আটাইবিলাক ৰোগী ইতিমধ্যে হস্পিটেলৰ পৰা তেওঁলোকক ৰিলিজ দিয়া হৈছে। আৰু আমাৰ চৰকাৰে, ৰাজ্য চৰকাৰখনে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আৰু বিশেষকৈ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি কৌশলগতভাৱে এই মহামাৰীৰ আৰম্ভ হোৱাৰ সময়ৰ পৰা ৰাজ্যখনক যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰাৰ কাৰণে যি ধৰণে প্ৰস্তুত কৰিছে, তাৰ কাৰণে আমি অসম চৰকাৰখনৰ লগতে বিশেষকৈ স্বাস্থ্যমন্ত্ৰীগৰাকীক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ইতিমধ্যে মোৰ মঙলদৈ লোকসভা সমষ্টিৰ নলবাৰী জিলাখনত কিছুদিনৰ কাৰণে ৰেড জোন ঘোষণা কৰা হৈছে। আৰু যিহেতু 28 দিন ধৰি কোনো নতুন ৰোগী তাত চিনাক্ত হোৱা নাছিল, সেয়েহে আজিৰ পৰা 5 দিন আগত মাননীয় স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া নিজে উপস্থিত হৈ নলবাৰীত, মই নিজে উপস্থিত আছিলোঁ, এই জিলাখনক গ্ৰীণ জোন হিচাপে চিহ্নিত কৰিছে। বাকী ওদালগুৰি জিলা, দৰং জিলা আৰু কামৰূপ গ্ৰাম্য, এই 4খন জিলা আমাৰ সমষ্টিৰ অন্তৰ্গত। কিন্তু 4খন জিলাত সামগ্ৰিকভাৱে কৰোণা মহামাৰীত তেনেকুৱা আক্ৰান্ত নতুন লোক আমি পোৱা নাই। 4জন যি পাইছিলোঁ সামগ্ৰিকভাৱে, এই 4জন উত্তৰ প্ৰদেশৰ বাসিন্দা আছে। তবলিগী জামাতৰ তেওঁলোক সদস্য আছে আৰু তেওঁলোক 20 তাৰিখে নিশা আহি নলবাৰীত ষ্টেচনত নামিছিল আৰু 21 তাৰিখে তেওঁলোকক নলবাৰীৰ পৰা আমি এটা মছজিদৰ পৰা তেওঁলোকক উদ্ধাৰ কৰা হৈছিল আৰু লগে লগে তেওঁলোকক স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছিল আৰু তেওঁলোকক সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰলৈ তেওঁলোকক প্ৰেৰণ কৰা হৈছিল। তেওঁলোক কোন এলেকাৰ আছে, কিমানজন আছে তবলিগী জামাতৰ পৰা? 4জন, উত্তৰ প্ৰদেশৰ 4জনে। 4জন তবলিগী জামাতত গৈছে। তবলিগী জামাতত গৈছিলে। তেওঁলোক অসমৰ বাসিন্দা নহয়। তবলিগী জামাতৰ মূল যিজন কাণ্ডাৰী, তেওঁৰ যিখন জিলা, সেই জিলাৰে তেওঁলোক বাসিন্দা আছিল 4জনে। কিমানৰ সংস্পৰ্শলৈ আহিছিল এতিয়ালৈকে? তাতে বহুত বেছি, কাৰণ এটা দিন মাত্ৰ তেওঁলোকে পালে। 20 তাৰিখে নিশা ৰেলত নামিলে আৰু 21 তাৰিখে নিশা তেওঁলোকক আমি তাৰ পৰা নলবাৰী ৰেলৱে ষ্টেচনত নামিছিলে ৰেলেৰে আহি, আৰু তেওঁলোক আহি নলবাৰীৰ এইখিনি আমি মোল্লাপাৰা বুলি কওঁ, নলবাৰী DC অফিচৰ জাষ্ট বেক চাইডত মোল্লাপাৰা এটা মছজিদত তেওঁলোকে আশ্ৰয় লৈছিল এদিনৰ কাৰণে। কেইদিনৰ পিছত আপোনালোকে? এদিনৰ কাৰণে, এদিন মাত্ৰ। এদিন পিছত 20 তাৰিখে আহিলে, 20 তাৰিখে আহিলে, 21 তাৰিখে আমি দুপৰীয়া গম পালোঁ। মানে মাত্ৰ এটা দিন তেওঁলোকে আমাকতো মানে চ'ৰ্চৰ পৰা খবৰ পাব লাগিব, কাৰণ তেওঁলোকৰ এটাতো আপোনালোকে সকলোৱে গম পাইছে টেকনিকটো। তেওঁলোকে মানে গোপনীয়তা তেওঁলোকে ৰক্ষা কৰি আছিলে, য'তে গৈছে ভাৰতবৰ্ষত তেওঁলোকে প্ৰশাসনক ফাঁকি দি আছিলে 100% ফাঁকি দি আছিলে।
যিয়ে নহওক আমি যেতিয়া গোটেই কথাবিলাক পোহৰলৈ আহিম তাতে কি কৰিলে আপোনালোকে? এতিয়া ৰে'লত যিবিলাক আৰু একমাত্ৰ অস্ত্ৰ, বেলেগৰ কোনো ৰাস্তা নাই। কিন্তু আপুনি হ'লেও কষ্ট কথা মাইনৰিটি এলেকা কোনো ধৰণৰ এনেধৰণৰ নিৰ্দেশনা মানি চলা হোৱা নাই, হয়তো আমাৰ দৃষ্টিগোচৰ হৈছে। নিশ্চিতভাৱে কিছু অঞ্চলত আপোনালোকে গোটেই ভাৰতবৰ্ষৰ যদি চায়, ক'ৰবাত ডক্তৰৰ ওপৰত অত্যাচাৰ হৈছে, ক'ৰবাত ডক্তৰক মাৰিছে, আৰক্ষীক মাৰিছে, হস্পিটেলত থুই পেলাইছে, আৰু এইবিলাক মানে এই অজ্ঞতাৰ কাৰণে এনেকুৱা অঞ্চলবিলাকত হৈছে। আৰু কিছুমানে অজ্ঞতা নে ধৰ্মান্ধতা? এইটো ধৰ্মান্ধতাকো বুলি ক'লেও এইটো ভুল কৰা নহ'ব। কাৰণ কিয় তেওঁলোকক সাধাৰণ জনতা হিচাপে ইয়াত কোনো হিন্দু মুছলমান বুলি এই বেমাৰটোৱে চাই কিনে কাকো আক্ৰমণ নকৰে বা কাৰো গালৈ নাহে। কিন্তু তেওঁলোকে বিভিন্ন অঞ্চলত দেখা পাইছে, এইটো অভিযোগ বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। গোলাঘাটৰ হস্পিটেলত তাত থুই পেলোৱা জামাতীসকলে আছে, আৰু জামাতীসকল যদি অসমত ভাৰতবৰ্ষৰ বিভিন্ন স্থানত নগ'লহেঁতেন তেনেহ'লে হয়তো ভাৰতবৰ্ষত আজি এই আক্ৰান্তৰ সংখ্যা এনেদৰে বৃদ্ধি নহ'লহেঁতেন। গতিকে আমি এটা কথাই কৈছোঁ, এই সময়টো আৰু দুখ খুচৰা সময় নহয় যদিও কিন্তু এইসকল লোকৰ বাবেই ভাৰতবৰ্ষত কিন্তু এই আক্ৰান্তৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। গতিকে এইকাৰণে আমি এইসকল লোকক ধৰ্মৰ নামত এই যিটো সংকটৰ সময়, এই সময়ত তেওঁলোকে আইন ভংগ কৰা কাৰো অধিকাৰ নাই। গতিকে এটা কথা আমি স্পষ্টভাৱে কৈছোঁ যে আমি আমাৰ আইন, দেশৰ আইন সকলোৰে বাবে সমান, কিন্তু এটা বিনম্ৰতাৰ অনুৰোধ থাকিব যে আপোনালোক নিজেও সুৰক্ষিত থাকক, অন্য 10জনকো সুৰক্ষিত ৰখাৰ ব্যৱস্থা কৰক। চৰকাৰী চাউল বিতৰণৰ ক্ষেত্ৰতো কিন্তু যথেষ্ট সময় এটা মানে এনেকুৱা হৈছে যে কিছুমান মানুহে যেন আজি নাপালে কাইলৈ নাপাব। মাজত যেনেকুৱা ধৰণৰ এটা বিষয় ওলাল, জনধন একাউণ্টৰ পইচা সোমালে প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত 500 টকা পাব। এনেকুৱা বিয়পাই দিলে যে এই 2-3 দিনৰ ভিতৰত যদি পইচা নোলায় তেতিয়াহ'লে পইচাটো ঘূৰি যাব। গতিকে এই ধৰণৰ কিছু অপপ্ৰচাৰো মানুহে কৰিছিল, কিন্তু লাহে লাহে এই কথাবিলাক আমি নিয়ন্ত্ৰণত আনিবলৈ সক্ষম হৈছোঁ। কাৰণ আমি এটা কথা আমি জানো সকলোৱে যে ভাৰতীয় সমাজ ব্যৱস্থাত মানে সমাজ বাদ দি মানুহ থাকিব নোৱাৰে। আমি ভাৰতীয় মানুহ সন্ধিয়া পৰ্বত নামঘৰ লগৰ পৰা আৰম্ভ কৰি আমি সমাজখন বাদ দি থাকিব নোৱাৰোঁ। কিন্তু আমাৰ এটা স্বভাৱগতভাৱে এই বিষয়টো আমাৰ হাতত আছে যে আমি মানুহ লগ খাব লাগে, কথা পাতিব লাগে, আড্ডা মাৰিব লাগে, এই ধৰণৰ এটা স্বাভাৱিকভাৱে মানুহৰ মাজত আছে। কিন্তু এই বেমাৰটোৰ সন্দৰ্ভত কিন্তু আজি ধন্যবাদ দিব লাগিব ৰাইজকো যে 90% ৰাইজে কিন্তু বা 80% ৰাইজে কমেও নিষ্ঠাৰে আৰু অভিজ্ঞতাৰে এই লকডাউন কিন্তু সফল কৰিছে। গতিকে লকডাউন সফল কৰা লোকসকল আৰু এটা সামান্য অংশ বা এটা বিশেষ গোষ্ঠীৰ মানুহ কিছুমানে এটা পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে যিটো উচিত নহয়। তেওঁলোকৰ যিসকল শিক্ষিত লোক আছে, তেওঁলোকৰ যিসকল মানে এটা আৰ্থিক পেকেজ ভাৰত চৰকাৰে আগবঢ়াইছে, তাৰে ভিতৰত আপুনি জনধন একাউণ্ট বিনামূলীয়া ৰন্ধন গেছ ভিতৰত যিমান হিতাধিকাৰী আছে 3 মাহ এপ্ৰিল, মে', জুন 3 মাহৰ কাৰণে বিনামূলীয়াকৈ আমি তেওঁলোকক ৰন্ধন গেছ দিয়াৰ ব্যৱস্থা কৰিছোঁ। যিসকলৰ নেশ্যনেল ফুড ছিকিউৰিটি এক্টৰ আণ্ডাৰত খাদ্য সুৰক্ষা আইনৰ অধীনত যিসকলৰ কাৰ্ড নাই তেনেকুৱা ব্যক্তিসকলক আমি এটা অঞ্চলত কাৰোবাৰ 200 আছে, এটা পৰিয়ালত 25 কেজি চাউল পাইছে। এতিয়া দ্বিতীয় পৰ্যায়ত চাউল আৰু দালি এই পৰ্যায়টো ইতিমধ্যে আহি হাজিৰ হৈছে। গতিকে ইয়াত যাতে কোনো খেলি মেলি নকৰে, যিসকলৰ কাৰ্ড নাই সেইসকল লোকেহে যাতে এই সামগ্ৰীখিনি পায়, তাৰ কাৰণে আপোনালোককো মই আজি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ আৰু মই চাৰ্কল বিচাৰক গোটেই কথাখিনি আজি অৱগত কৰিম। আমাৰ কথাটো হ'ল কি, আমাৰ মিছন এটা হ'ল এই ব্যাধিৰ পৰা সাধাৰণ জনতাক মানে আক্ৰান্ত হোৱাৰ পৰা আমি মোৰ ক্ষেত্ৰত বিসংগতি ধৰা পৰিছে। আৰু সেইখিনি আপোনালোকে আৰু এই কথাখিনি নিশ্চিতভাৱে ইয়াত চাই কিছু মানুহৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। কিছু চাই পাব নলগা ব্যক্তিয়েও কিছুমান এক্টৰ অধীনত তেওঁলোকৰ কাৰ্ড নহ'ল, তেনেকুৱা কিছু পৰিয়াল আমাৰ হিচাপত তাৰমানে এতিয়া বৰ্তমান যিটো সংখ্যা সেই সংখ্যা বৃদ্ধি হৈছে।
গতিকে এতিয়া আমিতো সকলোকে সম্ভৱ নহয়, এনে নিয়মমতে সদায় সাহস কৰি তেওঁ সেই তাঁতখনত বাধা দিব গৈছিল। ওলোটাকৈ মাজবাটৰ অচিজনে, এইটো স্পষ্টকৈ ৰাখিব, এইটো ওলোটাকৈ মাজবাটৰ অচিজনে তেওঁক এৰেষ্ট কৰাই নহয়, লগে লগে তেওঁক তাঁতৰ চালান দিয়াৰ ব্যৱস্থা আছে। চাউলৰ গাড়ী দেখুৱাব পৰা নাই, অথচ মাত্ৰ চালানখন দেখুৱাই পেলাই সাংবাদিকৰ আগত তেওঁ বাইক দিবৰ কাৰণে মানা কৰিছিল ছাৰ। নাই, নিশ্চিত মই সেইকাৰণে কৈছোঁ যে গতিকে এজন কোনোবাই যদি আগবাঢ়ি যায় দুৰ্নীতিৰ বিৰুদ্ধে তেওঁক সুৰক্ষা দিব লাগে। ওলোটাকৈ যিজনে দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিছে তেওঁকে জেলত ভৰাই থোৱাৰ ব্যৱস্থা কৰিছে। মই এইটো লামাবাৰী চাহ বাগিচা আমাৰ সাগৰ জিলাকাৰ সাগৰ বুলি এজন কাৰ্যকৰ্তা, গতিকে এই ক্ষেত্ৰত মই লগে লগে SP ওদালগুৰিক জনাইছোঁ। আপোনালোকে যদি কোনো কনভাৰ্চেশ্যন আছে, যদি SP-কো সোধে SP গম পাব, SP এইটো মানে হেৰি কৰিব, ডিনাই কৰিব নোৱাৰে। মই লগে লগে কথাটো যেতিয়া গম পাইছোঁ লগে লগে SP-ক জনাইছোঁ, SP বিষয়টো তদন্ত কৰি চাম বুলি মোক কথা দিছে। চৰকাৰৰ যিখিনি গাইডলাইন্স নীতি নিয়ম যিখিনি বান্ধি দিছে সেইখিনি 100% যাতে সকলো জনসাধাৰণে মানি চলে, নিজকো সুৰক্ষিত ৰাখে আৰু অন্য 10জনকো যাতে সুৰক্ষিত ৰাখে। আৰু অনুৰোধ কৰিছোঁ, বাহিৰত ওলালেই ইতিমধ্যে 12 বছৰৰ তলৰ ল'ৰা ব্যক্তি ঘৰৰ বাহিৰত ওলোৱা মানা কৰিছে। গতিকে সেইসকল লোক ঘৰতে অৱগত কৰে। আমি যেতিয়া DC বা চাৰ্কল অফিচাৰ বা BDO বা সংশ্লিষ্ট বিভাগসমূহৰ যিসকল মানে বিষয়াবৰ্গ আছে তেওঁলোকক আলোচনা